কাৰ্ডম নমস্কাৰ সমূহ নৰ্থ ইষ্ট কাৰ্বি লাইভ দৰ্শকসকলক স্বাগতম জনাইছো। এই মুহূৰ্তত মই আহি উপস্থিত হৈছে হি কাৰ্বি আংলং জিলাৰ লাহৰিজান, য'ত নেকি কাৰ্বি আংলঙৰ ইয়াত NSIDCL সকলে আচলতে ইয়াত 4 লেনযুক্ত পথ নিৰ্মাণ কৰি থকা হৈছে। আপোনালোকে ইতিমধ্যে গম পাইছে যে কাৰ্বি আংলঙত পাৰ খোৱাৰ পৰা নাগালেণ্ড যি সংযুক্ত পথ অৰ্থাৎ 4 লেন যি সংযুক্ত পথ 4 লাইন যি নিৰ্মাণ কৰি থকা হৈছে, এয়া NSIDCL তেওঁলোকে এই পথটি নিৰ্মাণ কৰি থকা হৈছে। কিন্তু এটা আশ্চৰ্যকৰ বিষয় যে এয়া 4 লেনযুক্ত পথ নহয়, যেন এয়া খেতি পথাৰহে। আচলতে ইয়াত আমি 4 লেনযুক্ত পথত বুলি ক'লে আমি গাড়ী এখন যেতিয়া আমি চলাওঁ ফিনফিনাই আমি চলাই যাব পাৰোঁ। কিন্তু কাৰ্বি আংলঙৰ যি এয়া 4 লেনযুক্ত ৰাস্তা বা যি 4 লাইনৰ পথটি, এই পথটি খেতি পথাৰ যেনহে এতিয়া আমি ক'ব লাগিব, কাৰণ ইয়াত আমি ভূঁয়ে ৰুব পাৰোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে ইয়াত আমি চাইছোঁ যে ইয়াত ভূঁই ৰুবলগীয়া অৱস্থা হৈ আছে। আৰু ইতিমধ্যে আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম যে আচলতে পথটি ইমান বেয়া অৱস্থা হৈ আছে। তাত দৈনন্দিনত আচলতে তাত পথ দুৰ্ঘটনা হোৱাৰ আশংকাৰ লগতে নিতৌ ইয়াত দুৰ্ঘটনা হোৱা বুলি আমি ইতিমধ্যে জানিব পৰা গৈছে। আৰু আমি জানিব পৰা মতে এই যিখন ইয়াত ফ্লাইঅভাৰ আচলতে ইয়াত নিৰ্মাণ কৰি থকা হৈছে, ইয়াত হৈছে এলিফেণ্ট কৰিডৰ। আৰু এই এলিফেণ্ট কৰিডৰ আচলতে ইয়াত যি নিৰ্মাণ কৰি থকা হৈছে, যি আপোনাৰ ফ্লাইঅভাৰ নিৰ্মাণ কৰি থকা কাৰ্যটি আচলতে 5 বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো NSIDCLৰ হেমাহিৰ বাবে আচলতে তেওঁলোকে আজি পৰ্যন্ত এই যি ফ্লাইঅভাৰ আচলতে সম্পূৰ্ণ কৰিব পৰা নাই, যাৰ বাবে নেকি ৰাইজে যিসকলে ইয়াত অহা যোৱা কৰি আছে, ৰাইজে আচলতে এনেধৰণে তেওঁলোকে ভুগিবলগীয়া হৈছে, কষ্ট পাবলগীয়া হৈছে। আৰু আপোনালোকে যদি এবাৰ পাৰখোৱাৰ পৰা যদি ডিমাপুৰলৈকে বা নাগালেণ্ডলৈকে যদি আপোনালোকে এই 4 লেনযুক্ত পথটিত যদি আপোনালোকে অহা যোৱা কৰিছে, তেনেহ'লে আপোনালোকে নিশ্চয় গম পাইছে যে আপোনাৰ গাড়ী চালকজনে আচলতে ভালকে গম পায় গাড়ীখনৰ অৱস্থা কি হয়। यहाँ का तो क्या बोलेगा, अगला बार भी थोड़ा के लिए गाड़ी मेरा पलटी नहीं हुआ, थोड़ा मिट्टी डाला था, उसके बाद फिर ऐसे हो गया। देखिए ना कितना तकलीफ होता है ये रोड में। कार्बी आंगलोंग पार करके मतलब डिलाइटेड जब पार करता है तब बहुत खराब है। उस तरफ तो ठीक ही है, उधर से तो आराम से आ सकता है। আৰু ইয়াত হাতৰ বিষৰ পৰা আদিকে কৰি কঁকাল বিষত আপোনালোকে থাকিব নোৱাৰিব। যিখন নেকি 4 লেনযুক্ত পথ বুলি ক'লে আমি ফিনফিনাই আমি চলাই যাব পাৰিব লাগিব। আৰু যিটো টাৰ্ণিং আচলতে নিৰ্মাণ কৰিব লাগে, সেই টাৰ্ণিং আচলতে তেওঁলোকে নীতি নিয়ম অনুসৰি তেওঁলোকে পালন নকৰাকৈ এই পথটি নিৰ্মাণ কৰাৰ বাবে আচলতে এবছৰ 2 বছৰ নোহোৱাৰ পূৰ্বেই ৰাস্তাটি বেয়া হৈ যোৱা পৰিলক্ষিত হৈছে। আৰু এইখিনিতে আমি ক'ব বিচাৰিছোঁ যে NSIDCL এখেতসকলে অতি শীঘ্ৰে যিসকল কৰ্তৃপক্ষ আছে, কৰ্তৃপক্ষসকলে অতি শীঘ্ৰেই এই ৰাস্তাটি পুনৰ নিৰ্মাণ কৰিব লাগিব, ৰিপেয়াৰিং কৰিব লাগিব। আৰু এইখিনিতে ক'বলৈ মই উল্লেখ কৰিব বিচাৰিছোঁ যে আপোনালোকে কিন্তু NSIDCL সকলে 3rd ক্লাছ ৰিপেয়াৰিং যাতে আপোনালোকে নকৰে, কাৰণ এই পথটিত আমি লক্ষ্য কৰিব পাৰিছোঁ যে আচলতে আপোনালোকে ইয়াত 3rd ক্লাছ আপোনালোকে ৰিপেয়াৰিং কৰা হৈছে। আচলতে যিটো বাৰম্বাৰ নিৰ্মাণ কৰি থাকিবলগীয়া হৈছে। নে আপোনালোকৰ ওপৰত আমাৰ প্ৰশ্ন যে আপোনালোকৰ ওপৰত আমাৰ অভিযোগ, ৰাইজৰ অভিযোগ যে আপোনালোকে 5 বছৰ পৰ্যন্ত এটা মেইনটেনেন্স আচলতে কৰিবলগীয়া হয়, বা এটা নীতি নিয়ম আছে যে 5 বছৰলৈকে মেইনটেনেন্স কৰি থাকিবলগীয়া হয়। সেই 5 বছৰ মেইনটেনেন্সৰ টকা তেওঁলোকে মুকলাবৰ কাৰণে আচলতে আপোনালোকে এই কাৰ্বি আংলঙৰ 4 লেনযুক্ত পথটি আপোনালোকে বেয়াকে, অৰ্থাৎ আপোনালোকে নিম্নমানৰ আপোনালোকে নিৰ্মাণ কৰা হৈছে নেকি বুলি আপোনালোকৰ ওপৰত আমাৰ ডাঙৰ প্ৰশ্ন বা অভিযোগ উত্থাপন কৰিবলৈ বাধ্য হৈছোঁ। एक्सीडेंट का चांस बहुत है। ऊपर से गाड़ी भी थोड़ा हाई लोड भी कभी आता है, माल तो अंडर लोड है, फिर भी हाई लोड आता है, फिर भी कभी गाड़ी को बहुत कैप साइड होता है इधर। तो अब इसमें तो क्या बोलेगा, अभी गाड़ी पत्ती टूट के भी गाड़ी कैप साइड होकर पलटी होने मांगता है गाड़ी। तो अभी देखेंगे आपको कैसे पलटी होगा गाड़ी। तो अब संभाल के नहीं ले जाएगा तो गाड़ी तो ऐसे ही होगा पलटी। तो क्या बोलते रास्ता तो फिलहाल के लिए ठीक होना जरूरी है। हाँ तो है, ये तो बात सही है। अभी यहाँ से अगर संभाल के हम लोग एक गड्ढा से नहीं निकलाएगा तो अभी तो एक्सीडेंट तो जरूर होना है, गाड़ी तो पलटी हो जाएगा। अभी कहाँ से आया है और कहाँ जाएगा? गुवाहाटी से आया, इम्फाल जाएगा। আৰু এইখিনিতে মই উল্লেখ কৰিব বিচাৰিছোঁ যে এই যি 4 লেনযুক্ত পথ নিৰ্মাণটি আচলতে আমি শলাগ জনাব লাগিব বৰ্তমানৰ চৰকাৰ, অৰ্থাৎ কাৰ্বি আংলং অট'নমাছ কাউন্সিল CEM ডক্টৰ তুলিৰাম ৰংহাং। তেওঁ আচলতে এই যি স্কিম আচলতে যাতায়াতৰ সুব্যৱস্থাৰ বাবে আচলতে এই 4 লেনযুক্ত পথটি তেওঁ ইয়াত
ইমপ্লিমেণ্টেশ্যন কৰিছে তাৰ বাবে তেওঁক শলাগ জনাইছোঁ কিন্তু এইখিনিতে আমি ক'ব লাগিব যে যি NSIDCLৰ হেমাহিৰ বাবে আচলতে নিম্নমানৰ যি কাৰ্য কৰাৰ বাবে আচলতে এতিয়া চৰকাৰক আচলতে ৰাইজে গালি পাৰি থকা হৈছে কিন্তু আচল দায়ী কোন হয় দায়ী NSIDCL তেওঁলোকে ইমপ্লিমেণ্টেশ্যন কৰা হৈছে এওঁলোকৰ হেমাহিৰ বাবে আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিল বদনামৰ বুজা ল'বলগীয়া হৈছে সেয়েহে NSIDCLক আমি ইয়াৰ পৰা আমি জনাব বিচাৰিছোঁ যে আপোনালোকে অতি শীঘ্ৰেই এই যিটো ফ্লাইঅভাৰ নিৰ্মাণটো আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব আৰু ইয়াৰ লগতে যিটো ৰিপেয়াৰিং আপোনালোকে সুব্যৱস্থা অতি শীঘ্ৰে কৰিব লাগিব আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল সকলেও আচলতে ইয়াত আপোনালোকে চকু দিয়া উচিত আৰু এইখিনিতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া এখেতৰ ওপৰত আমাৰ বিশ্বাস আস্থা আছে এখেতে অতি সোনকালে আচলতে এই বিষয়বস্তুটো গুৰুত্ব সহকাৰে লৈ আচলতে এই পথ নিৰ্মাণটিৰ NSIDCLক তেওঁ এটা হেঁচা দি যাতে কাৰ্বি আংলং ৰাইজৰ হকে ভাল এটা পথ নিৰ্মাণ কৰিবৰ বাবে তেওঁ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁলৈ অনুৰোধ জনালোঁ অনলাইন লাং মেপিক লো বুজি তুম কোন নিঙা ৰং লো সেটা মে নি তুম পিনি কে বাং সামে তুম গাড়ি চিংথাং লগ লো Ladakh kopi podma bolote NHIDCL atum itu mana kilang ke pangkre alang tum implementation alang tum kicokce mana ka itu phan karbiat pilo tribal atum phan punang lang plot male to phan je non adim Ladakh cholle ka henola pugali four line itu parokha tu ile tum dak la Nagaland border anang ka towar masi no seta me ile tum thengamlong lo bolote non tolgate me kangpupo seta me towar ke pini ake me itum thenglong le pen la four line bole la ana kang ar ke ile tum na hoka four line me tele tum thenglong le lasi la bangso along abang ki NIDCL tum adai chen vek nang ji jong si la so towara join ni ben command accident apran nam jui bolote la ke la so dai ke chen la ke NHIDCL tum si ay adai chen nang ji la pen geli isi ka chuning ribang la halo etum Karbi Anglong tame autonomous council ben tame etum kilang duna pangkre la si ili tuma council tum man tame jong si tum dhila wak bolotang te la bangso towar ke la puan si tum manang ton pikok ji la si ka chuning ribang la halo Karbi Anglong autonomous council ben tame la bangso towar bang NHIDCL tum han alang tum ajure pipen la bangso towai mesen mene pabunai basin tum chuning rilo আমি তো ডেইলি আপদানি এইটো ৰাস্তাই হয় আৰু ৰাতি যাওঁ ৰাতিপুৱা আহোঁ চৰকাৰে কি ক'ব আপুনি এইটো বনাই দিলে ভাল এইটো চৰকাৰে কি কৰিছে জানো ক'বতো নোৱাৰে ফ'ৰ লাইন নামতে এনে অলপ হালকা ফুলকা পাথৰ চৰৰ দিগনা কিছু নিচিনা আছে চাইকেলটো আগতো আৰু বিয়া আছে এইটো 10 মাইল ওপৰত সেইটো মানে বনাই দিলে ভাল আৰু क्या बोलेगा अगला बार भी थोड़ा के लिए गाड़ी मेरा पलटी नहीं हुआ थोड़ा मिट्टी डाला था उसके बाद फिर ऐसे हो गया देखिए ना कितना तकलीफ होता है ये रोड में कार्बी आंगलोंग पार करके मतलब डिलाइकेट जब पार करता है तब बहुत खराब है उस तरफ तो ठीक ही है उधर से तो आराम से आ सकता है इधर से थोड़ा दिलाई से कहाँ तक ज़्यादा खराब है दिलाई से आपका ये 6 माइल पुलिस गेट है ना वहाँ तक এইখিনিতে আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ কাৰ্বি আংলঙত ইয়াত আচলতে ছ'চিয়েল অৰ্গেনাইজেশ্যন হওক বা অন্যান্য চিভিল অৰ্গেনাইজেশ্যন হওক আৰু যিসকল ইয়াত সচেতন যুৱক আছে বা ইয়াত যিসকল দল সংগঠন আছে আচলতে আমি সদায় চৰকাৰক গালি পাৰি থকাতকৈ যদি দল সংগঠনসকলেও যদি এনেবোৰ কাম কাৰ্যত যদি আমি নজৰ ৰাখি এওঁলোকৰ NSIDCLৰ ওপৰত যদি আমি মাত মাতোঁ তেনেহ'লে নিশ্চয়কৈ আমি আশা কৰোঁ এই পথ নিৰ্মাণটি সুকলমে তেওঁলোকে কাৰ্য সম্পন্ন কৰিব আৰু আচলতে আমি সদায় কি কৰোঁ চৰকাৰক আমি গালি পাৰি থাকোঁ বা আমি চৰকাৰক সদায় অপেক্ষাত আমি থাকোঁ কিন্তু চৰকাৰক অপেক্ষা নকৰি বা চৰকাৰক গালি পাৰি থকাতকৈ যদি আমি দল সংগঠনসকলে বা যিসকল সচেতন যুৱক যুৱতীসকল আছে সচেতন নাগৰিকসকলে ওলাই আহি যাতে NSIDCLসকলক যাতে এটা হেঁচা দিয়ে আৰু যাতে সুকলমে কাৰ্যবোৰ তেওঁলোকে কৰে আপোনালোকে হেঁচা দিলে নিশ্চয়কৈ আমাৰ কাৰ্বি আংলঙৰ 4 লেনযুক্ত পথ নিৰ্মাণটি ভাল ধৰণে আচলতে পথ নিৰ্মাণ কৰা হ'ব বুলি আশা এটা আমি কৰিব পৰা যাব ডিফু পেন আধাপ নাম্বাৰ লো নিলিতম ডাক ডিমাপুৰ আনপাইলে জি পুলো লাসি পালে পুলো বন্দামে নিলিতম গাড়ী বাংচিং আং এক লগলো আমাৰ লসি কাদোগা বে ডাক ৰং সৰটম পেন নাং চেৰাব দন লো গাড়ী বাংলাই প্লট লো কপি পদমা পলুতে ডাক নন হেড নাঙেলে ডাক কাৰ্বি আংলং ফ'ৰ লেন কপি পসি কাহাইনো দাপ্ৰাংমা পলুতে ডাক নন কাচাৰি বম টেম কাৰ্বি আংলং তুমতালে কাদাই থেপেক আথে মাদুতে থেকলং লো লাংথায়ো কাহাৰ নুক ফসো গালি ডাক পাতুমি হেজংতা ডাক 6 চাকা গাড়ী এক্সিডেন্ট কাইটা এক্সিডেন্ট নন হেজংতা ডাক এক্সিডেন্ট লাপে নিলিতমা গাড়ী তা পারনে কাহাৰ নুক ফসো গালি লাসিলা কপি পদ মা পলতে ডাক non kachari bam so garta bahari ke chokche thepik
बांगनारा 4 लेन लांगदाम पुलो तेदी कहा नो गया फिटलाम लो गाड़ी तक दम के दामे सोसो गली लासी टीम कार्बी आंगलोंग तुम तला प्राप जिन पेन ला हाय ला कोना से के वक मकोना कोना से कहाय नो माला नॉन प्राप जिन पेन का सलाम जी फांसी नीली तुम ऑर्गेनाइजेशन होल पेन दामे चुनिंग रिलो एक्सीडेंट का चांस बहुत है। ऊपर से गाड़ी भी थोड़ा हाई लोड भी कभी आता है, माल तो अंडर लोड है फिर भी हाई लोड आता है, फिर भी कभी गाड़ी को बहुत कैप्साइड होता है इधर तो। अब इसमें तो क्या बोलेगा, अभी गाड़ी पत्ती टूट के भी गाड़ी कैप्साइड होकर पलटी होने मांगता है गाड़ी तो। अभी देखें आप तो कैसे पलटी होगा गाड़ी तो। अब संभाल के नहीं ले जाएगा तो गाड़ी तो ऐसे ही होगा पलटी तो। क्या बोलेगा, रास्ता तो फिलहाल के लिए ठीक होना जरूरी है। हाँ ये तो बात सही है। अभी यहाँ से अगर संभाल के हम लोग एक गड्ढा से नहीं निकलेगा तो अभी तो एक्सीडेंट तो जरूर होना है, गाड़ी तो पलटी हो जाएगा। अभी कहाँ से आया है और कहाँ जाएगा? गुवाहाटी से आया है, इंफाल जाएगा। हाँ, इसको ठीक होना चाहिए। हम लोग तो ये ठीक होने के लिए हम लोग करता है, लेकिन हम लोग कहाँ किसको कंप्लेन करेगा पता नहीं। लेकिन आप लोग तो सुन सकता है, आप सुन लीजिए, बना दीजिए अच्छा से। डिफरेंस यहाँ में थोड़ा डिफरेंस है, उधर जो अच्छा था फिर यहाँ आके थोड़ा खराब है।